নমস্কাৰ। যাত্ৰাৰ বিশেষ অনুষ্ঠান মাজুলী সমস্যা আৰু সম্ভাৱনা শীৰ্ষক অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি অনুষ্ঠানটিৰ জৰিয়তে মাজুলীৰ বিভিন্ন দিশ উন্মোচিত কৰাৰ প্ৰয়াস কৰোঁ। মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। আমি আজি আমাৰ মাজুলীৰ এগৰাকী নতুন প্ৰজন্মৰ উদীয়মান প্ৰতিনিধিৰ সৈতে কথা পাতিব বিচাৰিছোঁ। তেখেত মোৰ বন্ধুৱে হয়, তথাপিও অনুষ্ঠানৰ আনুষ্ঠানিকতাৰ খাতিৰত তেখেত আপুনি ইত্যাদি শব্দ মাজে মধ্যে ওলাবও পাৰে কাৰণ আনুষ্ঠানিক অনুষ্ঠান কৰি থাকোঁতে তেনেকুৱা ধৰণৰ শব্দ ওলায়। যি কি নহওক, আমাৰ আজিৰ অনুষ্ঠানত আজি আছে সদৌ মিচিং ছাত্ৰ সন্থা, মিচিং ভাষাত তাকাম মিচিং পৰিণ কেবাঙৰ মাজুলী জিলাৰ শিক্ষা সম্পাদক আমাৰ বন্ধু উত্তম নৰক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। যাত্ৰাৰ সেই যি মাজুলীৰ সম্ভাৱনা আৰু সমস্যা শীৰ্ষক অনুষ্ঠানলৈ মোৰ যি অনুভৱ বা মোৰ যি চিন্তাধাৰা তাক ব্যক্ত কৰিবৰ কাৰণে আপুনি মোক বাছি লোৱাৰ কাৰণে অশেষ ধন্যবাদ। বাকী ঠিক আছে। মোৰ বন্ধু কেৱল সাংগঠনিক পৰিধিৰ মাজতে সীমাবদ্ধতা নাৰাখি বিদ্যায়তনিক ক্ষেত্ৰতো বিশেষভাৱে আগবাঢ়ি গৈছে। তেখেত বৰ্তমান উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এগৰাকী গৱেষক ছাত্ৰ। সেয়ে মাজুলীৰ বিভিন্ন দিশসমূহ তেখেতৰ দৃষ্টিভংগীৰে আমি কিছু কথা জানিব বিচাৰিছোঁ। মাজুলীৰ সম্ভাৱনা সম্পৰ্কে আপোনাৰ দৃষ্টিভংগীৰে, আপোনাৰ নিজস্ব দৃষ্টিভংগীৰে, সাংগঠনিক দৃষ্টিভংগীৰে নহয়, আপুনি এগৰাকী গৱেষক ছাত্ৰ হিচাপে কেনেকৈ উপস্থাপন কৰিব? হয়, মাজুলীটো সমস্যা আৰু সম্ভাৱনা বুলিবলৈতো মাজুলীত বহুত আছে। বিশেষকৈ মাজুলীৰ যিটো পৰ্যটক উদ্যোগ, এই উদ্যোগটো এটা বিশ্বৰ আকৰ্ষণীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপে আমি গঢ় দিবৰ কাৰণে এটা বহুত সম্ভাৱনা আছে ইয়াত। আপোনাৰ চাবলৈ গ'লে ইয়াত আমাৰ বহুত নৈ উপনৈ আছে বা ব্ৰহ্মপুত্ৰৰ যিহেতুকে মাজতে মাজুলী আছে, যদি আমি সংযোগ হৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ যি উপনৈ, সেই উপনৈবিলাকো বহুত মাজুলীতে কানেক্টেড হৈ আছে। যদি আমি সেই উপনৈসমূহৰ পাৰে আমি বৈজ্ঞানিক ভিত্তিতেই হওক বা এই পৰ্যটকসকলক আকৰ্ষণৰ কাৰণে আমি এই পৰ্যটক উদ্যোগটো তাতে গঢ় দিব পৰা যাব, তেতিয়া হয়তো বহুত এটা স্ক'প আছে যে সেই আকৰ্ষণ কৰাৰ তাতে আমি নতুন পৰিকল্পনাৰে তাতে বহু ধৰণৰ আমি কৰিব পাৰোঁ কিবা কাৰণে, যাতে যিহেতুকে সেইটো আৰ্টিফিচিয়েল নহ'ব। বহুত বাহিৰৰ পৰা আহিলে যিহেতুকে এই গাঁৱৰ পৰিৱেশবিলাক চাবলৈ বেছিকৈ কিবা হয় ন, আকৰ্ষিত হয়। চ' সেইকাৰণে আমাৰ সমাজ জীৱন গাঁৱৰ পটভূমি চাব বিচাৰে আৰু তাৰপিছতে সেই যিটো পৰ্যটক উদ্যোগ বা তেনেধৰণৰ যিটো এটা ক্ষেত্ৰ, সেই ক্ষেত্ৰতে আমি কৰিব পাৰোঁ যে যিহেতুকে মাজুলীত মিচিং অধ্যুষিত অঞ্চল বুলি কোৱা হয় বা মাজুলীত বেছি মিচিং সম্প্ৰদায়ৰ মানুহ আছে, আৰু মিচিং সম্প্ৰদায় যিহেতুকে এটা জনগোষ্ঠীৰ এটা অসমৰ ভিতৰত এটা দ্বিতীয় বৃহত্তম জনগোষ্ঠী, আৰু জনজাতীয় জনগোষ্ঠীসকলৰ বিলাকৰ কি হয় যে সংস্কৃতিবিলাক বহুত চহকী, সেই গতিকে সেই চহকী সংস্কৃতিবিলাককো যে আমি সেইবিলাক কিবাত যদি আমি প্ৰদৰ্শন কৰিব পৰাকৈ তাত এটা স্থান দিব পাৰোঁ, তেতিয়াও পৰ্যটকসকলক আকৰ্ষিত কৰাৰ বহুত স্ক'প আছে। আৰু লগতে আৰু এটা কৰিব পাৰোঁ আমি, যিহেতুকে মিচিংসকল যিহেতু কৃষি প্ৰধান এটা জনগোষ্ঠী, সেই গতিকে আমি কি কৰিব পাৰোঁ যে মই সেইটোৱে কৈছোঁ যে আকৌ নৈ পৰিয়াৰ কিবালৈ গৈছোঁ, যিহেতু নৈ কাষতে থাকে মিচিংসকল। চ'
সেই এটা উদ্যোগ আমি তাতে ল'ব পাৰোঁ মানে ছাপ'জ ধৰক আমি গাহৰি যিটো এটা মানে যে পালন কৰি পিনে বা গাহৰিকে এটা মানে কি হয় প্ৰফেশ্যনেল হিচাপে লৈ পিনে কৰিব পাৰোঁ মানে সেইটো নৈ পাৰত কৰিলে কি হয় যে আমি কিবাকেইটা কি কৰিব পাৰোঁ যে মল মূত্ৰসমূহ আমি নৈৰ কিবালৈকে পেলাই দিব পৰা যাব মানে সেইটো এটা ভাল এটা কিবা হ'ব পাৰে মানে সম্ভাৱনা আছে মানে আৰু তাৰপিছতে আপোনাৰ যিহেতুকে মাজুলীত বিশেষকৈ বহুত কিবা চৰ চাপৰি থাকে বা তেনেকুৱা ধৰণৰ মাটিৰ পৰিমাণো বৰ মানে খেতিৰ মাটিটো মানে মানুহে এই বৈজ্ঞানিক ভিত্তিত এই খেতি কৰাৰ ব্যৱস্থাটো কৰিলে বহুত মানে উপকৃত হোৱাৰ সম্ভাৱনা আছে যিহেতুকে মিচিং সম্প্ৰদায়সকল খেতিৰ ওপৰতে নিৰ্ভৰ কৰে বা খেতি কৰাৰ যি বস্তুটো কৌশল বা সেইটো আন কিবাতকৈ অলপ শাৰীৰিক পৰিশ্ৰম কৰিব পৰা সেই শক্তিটো অলপ আছে সেই গতিকে যদি আমি অকণমান বেছি আছে সেই গতিকে সেইটো যদি আমি বৈজ্ঞানিক ভিত্তিত নহ'লেও মানে যে চৰকাৰে কিছুমান আঁচনি দিয়া থাকে এই আঁচনিবিলাক যদি আমি কি হয় যে এৱাৰ হৈ পিনি খেতিবিলাক কৰোঁ ছাপ'জ এতিয়া বৰ্তমান চৰকাৰে 1900 কি কয় চৰকাৰে মানে খেতিয়কৰ ধানবিলাক কিনাৰ কথা কৈছে চ' সেইটো আমি এনেকুৱা কৰিব পাৰোঁ সেই যিটো আমাৰ আপোনাৰ কি কৈছিলে সেইটো ৱাটাৰ পাম্প লগাই পিনি যি খেতি কৰা সেই 3 মাহতে সেইটো খেতিটো চপাব পাৰে চ' আমি এটা বছৰতে আমি বহু ধৰণে কিবা কৰিব পাৰোঁ মানে সেইটো মানে এবছৰতে কেইবাবিধো খেতি কৰাৰ যিটো হেৰি সেইটো সম্ভাৱনা আছে মানে তেনেধৰণে বহুত সম্ভাৱনা আছে আৰু লগতে আৰু সম্ভাৱনা শৈক্ষিক দিশতো বহুত সম্ভাৱনা আছে যিহেতুকে মাজুলীৰ বিশেষকৈ মানে আমি যদি ভালদৰে মানে ষ্টাডি কৰোঁ বা অবজাৰ্ভ কৰোঁ যে মাজুলী গোটেই অসমত মানে এটা সময়ত যোৰহাট ডিষ্ট্ৰিক্টটো কি আছিলে যে এটা শৈক্ষিক ক্ষেত্ৰত মানে এটা উজলি থকা জিলা আছিলে চ' কিন্তু সেই যেতিয়া মানে সেই সময়টো যদি চাওঁ তেতিয়াহ'লে কি মাজুলীৰ পৰাই বেছি সংখ্যক মানে ছাত্ৰ ছাত্ৰীৰ সেই মানে যিটো শিক্ষিতৰ হাৰেই হওক বা যিকোনো পৰীক্ষাৰ মেট্ৰিক পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক সেই ফলাফলৰ হাৰটো মানে মাজুলীৰ পৰাই বেছি মানে মাজুলীৰ পৰা সেই কণ্ট্ৰিবিউশ্যনটো বেছি আছিলে মানে চ' মাজুলীৰ ছাত্ৰ ছাত্ৰীসকল ক'ত কি আছে সেইটো নহয় কিন্তু বাট মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্ভাৱনা আছে কিন্তু সেই সম্ভাৱনাবিলাক মানে যে বহুত মানে কি হৈছে মাজুলীৰ যিটো আৰ্থসামাজিক দিশ সেইটো বহুত মানে অলপ ইমান ভাল মানে কি ইমান সবল নহয় চ' সেই গতিকে মাজুলী খেতি-বাতিৰ লগতে জড়িত সেইকাৰণে ইমান সবল নহয় চ' ডেট মানে কি হৈছে সেইটো কাৰণে মানে আমাৰ যি সম্ভাৱনাময় ছাত্ৰ ছাত্ৰীসকলেও যেনেকুৱা ধৰণে আমি ফলাফল আশা কৰোঁ বা যেনেকুৱা ধৰণে ফলাফল আমি বা সেইসকল ছাত্ৰ ছাত্ৰী দিব লাগে বা দিয়াৰ সেই যিটো মানে সম্ভাৱনাটো হ'ব লাগে সেইটো মানে নোহোৱাৰ এটা পৰিস্থিতি হৈছে মানে থুলমূলকৈ আপোনাৰ দৃষ্টিভংগীৰে মাজুলীৰ সম্ভাৱনা সম্পৰ্কে যিটো আপুনি ব্যাখ্যা আগবঢ়াইছে মাজুলীৰ পৰ্যটন উদ্যোগ আৰু নতুন পদ্ধতিৰে খেতি বাতি কৰাৰ যিটো পদ্ধতি তাৰপিছত আমাৰ যিটো মাজুলীৰ নৈপৰীয়া সমাজে বৈজ্ঞানিক পদ্ধতিৰে যিটো গাহৰি পালনৰ কথাও আপুনি উল্লেখ কৰিছে ঠিক আছে সম্ভাৱনা সম্পৰ্কে আমি থুলমূলকৈ বুজি পালোঁ মাজুলীৰ সমস্যা সম্পৰ্কে বিশেষকৈ আপুনি যিহেতু TMPKৰ মাজুলী জিলাৰ শিক্ষা সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে সেই গতিকে আপোনাৰ দৃষ্টিভংগীৰে মাজুলীৰ বিশেষকৈ জনগোষ্ঠীয় এলেকাত শৈক্ষিক দিশটোৰ সমস্যা সম্পৰ্কে আপোনাৰ দৃষ্টিভংগীৰে আমি জানিব বিচাৰিছোঁ এজে হ'ল সেই জনজাতীয় যিহেতুকে মাজুলীৰ ভিতৰতে আমাৰ মিচিং সম্প্ৰদায় বা জনগোষ্ঠী যিকোনো জনগোষ্ঠীয় সম্প্ৰদায়বিলাক মাজুলীৰ ভিতৰতে আছে এই গতিকে কি হয় মাজুলীত যিহেতু শৈক্ষিক সমস্যা বুলি ক'লে মানে একেবাৰে মাজুলী আন ডিষ্ট্ৰিক্টবিলাকৰ তুলনাত বহুতেই পিছপৰা বিশেষকৈ আমি চাবলৈ গ'লে কি হয় যে এটা ইণ্টিগ্ৰেটেড ফুল ফ্লেজেড কি হয় যে এটা শৈক্ষিক শিক্ষানুষ্ঠান নাই ছাপ'জ য'ত মানে থাকিব লাগে কমাৰ্চ ছায়েন্স এণ্ড কি কয় যে আৰ্টছৰ সেই আৰ্টছ এই তিনিটা ষ্ট্ৰীম থকা সংসদ এটা মহাবিদ্যালয় নাই চ' ডেট সেইটোৱে বহুত প্ৰভাৱ পেলাব মানে এইটোৱে বহুত মানে প্ৰভাৱ পেলাব মানে এতিয়া প্ৰভাৱ পেলাই আছে বৰ্তমান মানে মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাৰণ সেই বহু ছাত্ৰ ছাত্ৰীয়ে মানে কি হৈছে যে অপশ্যন বিচাৰি পোৱা নাই মানে বাহিৰলৈ যাবলৈ মানে ইমান অৰ্থনৈতিকভাৱে সবল নহয় যে বাহিৰত গৈ পিনি মই পঢ়িবলৈ
চ' ডেট মানে সেইটোৱে কি হয় যে বহু শিক্ষাৰ্থী মানে বাণিজ্যিক ক্ষেত্ৰত যাবলৈ হ'লে মানে কমাৰ্চৰ হয়তো পঢ়ি পিনি নিজকে অলপ প্ৰতিষ্ঠা কৰিব যিসকলে বিচাৰে সেইসকলে মানে সেই সুবিধাটো পোৱা নাই মানে চ' সেইটো নোপোৱাৰ ক্ষেত্ৰত কি হৈছে যে বহুত মানে সমস্যাৰ সৃষ্টি হৈছে মানে মাজুলীত মানে সেই শিক্ষাৰ শৈক্ষিক সমস্যাৰ সৃষ্টি হৈছে আৰু লগতে কি হ'ব আচলতে হেৰি কমাৰ্চ আৰু ছায়েন্স ষ্ট্ৰীমত ভালকৈ পঢ়িব পাৰিলে সেই যিটো এমপ্লয়মেণ্টৰ যিটো মানে সংস্থাপনৰ হেৰি সুবিধাটো মানে সংস্থাপনৰ সুবিধাটো বহুত বেছি মানে এনেকুৱা হয় কমাৰ্চ বা সেই আপোনাৰ ছায়েন্সৰ ষ্ট্ৰীমটো যদি সকলো কলেজতে মহাবিদ্যালয়তে থাকে তেতিয়াহ'লে কি হয় ছেল্ফ এমপ্লয়ড কিবা ইউথ বা ছেল্ফ এমপ্লয় এই বস্তুটো ধাৰণাটো বা আত্মসংস্থাপনৰ যি নিজকে আত্মসংস্থাপিত কৰাৰ যি সেই বস্তুটো বাঢ়ি যায় মানে কাৰণ আপুনি কমাৰ্চটো পঢ়াৰ লগে লগে নিজকে মানে ব্যৱসায়িক বৃত্তিত বা সেই বস্তুটো নিজকে তাৰপিছত ছায়েন্সত গ'লে কি হয় আপোনাৰ নিজকে ছাপ'জ টিউশ্যনটোকো এটা কি হয় প্ৰফেশ্যন হিচাপে যদি ল'ব পৰা যায় মানে কিন্তু নট অনলি টিউশ্যন হেৰি ছায়েন্স ষ্ট্ৰীমত গ'লে বহুতো ৰাস্তাটো খোল খাই যায় আৰু সেই তেনেকুৱা ধৰণৰ সেইটো আৰ্টছটো মানে নেগলেক্ট কৰা নহয় যেনেদৰে মানে আৰ্টছৰ লগতে আমাক মানে ছায়েন্স লাগিব কমাৰ্চো লাগিব মানে কি হৈছে আমাক সেইটো কি হৈছে আমাৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰাৰ নিচিনা হৈছে মাজুলী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকক কাৰণ মোৰ স্বাধীনতা আছে যে মোৰ সেইটো ৰাইট টু এডুকেশ্যন এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িব বিচাৰিলেও মানে পোৱা নাই সেইটো হৈছে আৰু এটা ডাঙৰ সমস্যা হ'ব যে নতুন এডুকেশ্যন পলিচিটো এতিয়া কি হ'ব যে ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে সেইটো ইমপ্লিমেণ্ট হ'বলৈ মানে যোৱা মানে কি হৈছে মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলে বহুত মানে হাৰ্ম হ'ব মানে তাৰ কাৰণ কথাটো হৈছে তাত মাল্টি ডিচিপ্লিনেৰী কথা কৈছে মানে চইচ বেছড ক্ৰেডিট ছিষ্টেম আপুনি ছাপ'জ আপুনি কমাৰ্চত পঢ়ি পিনি আপুনি আৰ্টছৰ যিকোনো এটা ছাবজেক্ট পঢ়িবলৈ যদি বিচাৰে তেতিয়াহ'লে আৰ্টছৰ ছাবজেক্ট পঢ়িব পাৰিব মানে কিন্তু মাজুলীত কি হ'ব আপোনাৰ ছাপ'জ এখন মহাবিদ্যালয় ছাপ'জ ৰঙাচাহী মহাবিদ্যালয়টো আপোনাৰ কমলাবাৰী মাজুলী কলেজলৈ কিমান দূৰ কমেও 12-13-15 কিলোমিটাৰমান দূৰ আছে ছাপ'জ আপুনি যদি ৰঙাচাহী কলেজত এটা ধৰি লওক তাত কমাৰ্চ বিশেষকৈ নায়েই কমাৰ্চৰ কথাটো ইয়াত চিন্তাই কৰিব নোৱাৰে কিন্তু ছায়েন্সৰ কথাটো কৈছোঁ যেনে ধৰক মানে মাজুলী ৰঙাচাহীত কোনোবা এজন ছাত্ৰই আৰ্টছৰ বিষয় এটা পঢ়ি আছে কিন্তু ছায়েন্সৰ কোনোবা এগৰাকী ছাত্ৰই মানে কি আৰ্টছৰ কিবা এটা বিষয় পঢ়িব বিচাৰিলে একৰ্ডিং টু নিউ এডুকেশ্যন পলিচি সেইটো পঢ়িব পাৰিব কিন্তু ছাপ'জ সেইটোতো মানে পৰা নাযাব মানে সেই বস্তু চিষ্টেমটো নাই ছাপ'জ ইমান দূৰ কেনেকৈ অহা যোৱা কৰিব পাৰিব সেইটোতো নোৱাৰিব সেই গতিকে সেই বস্তুটোৱে মানে প্ৰপাৰলি ইমপ্লিমেণ্ট নহ'ব মানে মাজুলীত সেই ক্ষেত্ৰত সেইটো মানে বৰ ডাঙৰ এটা সমস্যা হ'ব মানে মাজুলীৰ ক্ষেত্ৰত আৰু লগতে মাজুলীত কি হৈছে যে যিটো টেকনিকেল এডুকেশ্যন সেই টেকনিকেল এডুকেশ্যনৰ যিটো এটা গ্ৰোথ হ'ব লাগিছিলে বা টেকনিকেল এডুকেশ্যনৰ কাৰণে যিমান ইনষ্টিটিউট হ'ব লাগিছিলে সেই ইনষ্টিটিউটবিলাকো মানে ইয়াত বৰ বিশেষ হোৱা নাই মানে তাৰপিছত আমাৰ মাজুলীৰ সমস্যা বুলি ক'লে বহুতৰে মুখত শুনিছোঁ দুই এজনৰ লগতো মোৰ এই মোৰ বিশেষ অনুষ্ঠানটোৰ জৰিয়তে উল্লেখ কৰিছে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বহুত চিকিৎসাৰ ক্ষেত্ৰতো মানে বিশেষকৈ মাজুলী যেতিয়া জিলা ঘোষণা হৈছিলে আৰু সেই সময়তে মাননীয় আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজুলীৰ বিধায়ক আছিলে আৰু থকা সময়তে এটা ডাঙৰ সুন্দৰ এটা সুযোগ আছিলে আৰু এটা বিল্ডিঙো নিৰ্মাণ কৰি দিলে কিন্তু কি হৈছে যে জাষ্ট মানে বিল্ডিংটো নিৰ্মাণ কৰিলে তাৰ ভিতৰত মানে একো নাই এটা অকল এটা পুপেট শ্ব'ৰ নিচিনা হৈছে পুতলাৰ কিবা এটা চলি থকাৰ নিচিনা হৈছে তাত মানে কি উপযুক্ত আমাক হয়তো আন্তঃগাঁথনিটো লাগিব লগতে আমাক আন্তঃগাঁথনিটো লাগিবই কিন্তু তাৰ লগতে কি কৰিব লাগিব যে আমাক উপযুক্ত চিকিৎসক লাগিব চিকিৎসকটো নাথাকিলে আন্তঃগাঁথনিটোৰ কোনো প্ৰয়োজন নাই সেই মানে কোনো এটা ভেলুলেছ হৈ যায় চলাব পৰা মানুহ নাই মানে সেইটো হৈছে আপোনাৰ ছাপ'জ ডাঙৰ কিবা থাকিলে কি হ'ব ছাপ'জ এখন নৈ পাৰ কৰিবৰ কাৰণে আপুনি ইয়াত ডাঙৰ জাহাজ থাকিলে কি হ'ব সেইটো চলাব পৰা মানুহ লাগিব তেতিয়াহে চলিব তেতিয়াহে মই পাৰ কৰিব পাৰিম ঠিক তেনেধৰণৰ হৈছে যে ডাঙৰ এটা বিল্ডিং নিৰ্মাণ কৰি থৈছে কিন্তু সেইটো এটা কেৱল মানে এটা পুলদানি সদৃশ হৈছে মানে তাত মানে একো এটা বিশেষকৈ মানে প্ৰভূতি এটা
ছাপ'জ চাৰ্জাৰী কৰিবৰ কাৰণেও মানে তাত উপযুক্ত কিবা ব্যৱস্থা নাই আপুনি পঢ়োতে এটা চাৰ্জাৰী কৰিবলৈ যাওঁতে কি হয় যে আপুনি বেলেগ এটা ডিষ্ট্ৰিক্টলৈ ৰেফাৰ কৰিবলগীয়া হয় ইভেন মানে এটা লজ্জাজনক কথা ছাপ'জ আমাৰ মাজুলীৰ যিটো চিভিল হস্পিটেলৰ পৰা চিভিল হস্পিটেলৰ ৰেফাৰ কৰাটো এটা বহুত মানে এটা দুৰ্ভাগ্যজনক মানে সেইটো ছাপ'জ মাজুলীৰ যেনেকুৱা ধৰণৰ চিভিল হস্পিটেল ঠিক তেনেদৰে ধেমাজিটোৰ চিভিল হস্পিটেল কিন্তু প্ৰায় মাজুলীৰ চিভিল হস্পিটেলৰ পৰা ধেমাজিৰ চিভিল হস্পিটেললৈ বহুত ৰেফাৰ বুলি হয়তো তেখেত অফিচিয়েলি সেইটো নকৰে কিন্তু মানুহে মানে তাত সুবিধা হয় যিহেতুকে সেইকাৰণে যোৰহাটলৈ অলপ অসুবিধা হয় মানে কিবালৈ মানে ছাপ'জ এই আমাৰ যোৰহাট মেডিকেললৈ যিহেতুকে আমাৰ অসুবিধা হয় যাতায়াতৰ অসুবিধা হয় সেই গতিকে মানুহে কি হয় যে ধেমাজিলৈকে ৰেফাৰ কৰিবলৈ ৰিকুৱেষ্ট কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰি মানে ধেমাজিলৈ পঠিয়ায় ডেট মিনছ আকৌ ধেমাজিটো যিহেতুকে চিভিল হস্পিটেল যদি ধেমাজিত সেই সুবিধাটো পাব পাৰে বা ধেমাজিত আছে ইয়াত কিয় নোৱাৰে সেই বস্তুটো মানে এটা ডাঙৰ বিচাৰিছে ঠিক আছে আমি আমাৰ কম পৰিধিৰ যিটো অনুষ্ঠান আমি কম কথাৰে কিছুমান মাজুলীৰ সম্ভাৱনা আৰু সমস্যাক লৈ আমি আলোচনা কৰিলোঁ বেছি দীঘলীয়া নকৰোঁ আপোনাৰ যিটো মাজুলীক লৈ আপুনি যি ধৰণে আমি সামাজিক মাধ্যমত দেখোঁ আপোনাৰ মাজুলীক লৈ আপুনি যি ধৰণৰ দৃষ্টিভংগী লয় মাজুলীৰ বিভিন্ন সমস্যাক লৈ আপুনি প্ৰায় সোচ্চাৰ হৈ থাকে মাজুলীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আপুনি বিশেষভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তাৰ লগতে আপুনি আপোনাৰ যিটো একাডেমিক কেৰিয়াৰটো আগবঢ়াই লৈ গৈছে আপোনাৰ একাডেমিক কেৰিয়াৰেই হওক বা সামাজিক জীৱনেই হওক আপুনি আৰু উত্তৰণ ঘটাওক আৰু আগবাঢ়ি যাওক তাৰ কামনাৰে বিদায় মাগিছোঁ ধন্যবাদ